নমস্কাৰ, মই স্বনামধন্য কবি সাহিত্যিক বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যদেৱৰ এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম অলিম্পিক। এথেন্সৰ পৰা জুই শিখা আহি লছ এঞ্জেলছ পালেই আৰু লছ এঞ্জেলছৰ সমগ্ৰ আকাশ পাৰ চৰাইৰে ভৰি গ'লেই বুজিবা। সমন্বয়ৰ নীল বৰণীয়া বস্ত্ৰ পিন্ধি ৮৪ৰ অলিম্পিক আহি গ'ল। অলিম্পিক সংহতিৰ বিস্তৃত পথাৰখনৰ নাম, য'ত ভলগা আৰু ৰাইন নৈৰ পানী একাকাৰ হৈ যায়, য'ত কালিমাঞ্জিৰো আৰু স্কেণ্ডেনেভিয়ান পৰ্বতমালাৰ মাটি একাকাৰ হৈ যায়, য'ত বলিভিয়াৰ পৰা অহা ল'ৰাজনৰ সতে মেক্সিকোৰ যুৱকজনৰ আলিংগন হয়, য'ত হাত থলে হাতত লাগি আহে কিউপিড আৰু চেৰি ফুলৰ সুবাস একেলগে, য'ত আনন্দৰ দিয়া নিয়া হয়, য'ত অশ্ৰু দিয়া নিয়া হয়, য'ত ২০ দিন ধৰি নৱপ্ৰভাতৰ বিশাল নেত্ৰই সংকীৰ্ণতাক জোকাই থাকে। অলিম্পিক, য'তেই তুমি ত'তেই আলিংগনে জোকাৰি থাকে স্বদেশ আৰু বিদেশ। বিপ্লৱী কবি মই, কলম খুচিলেই নিগুৰি আহে তেজ। অলিম্পিক, মোক নালাগে সেই খবৰ দৌৰ প্ৰতিযোগিতাত কোন দেশে কিমান পুৰস্কাৰ পালে। মোক নালাগে সেই খবৰ সাঁতোৰত প্ৰথম হোৱাজনৰ নাম ডেনিছ নে ফেডাৰিকো। মোক নালাগে মাৰাথনত প্ৰথম হোৱাজন শ্বেতাংগ নে কৃষ্ণাংগ। মোক নালাগে তেওঁৰ নাম, মোক লাগে তেওঁৰ ঠিকনা, যিজন ৰাইফল শ্বুটিঙত প্ৰথম হ'ল, যাৰ অব্যৰ্থ হাতে বিন্ধাই দিলে ক্ষুদ্ৰতম বিন্দু। মোক লাগে সেইজন ৰাইফল শ্বুটাৰৰ নাম, তেওঁ যি দেশৰেই নহওক কিয়, মেচিগা অথবা ইউফ্ৰেটিছৰ পাৰৰেই হও নহওক কিয়। অলিম্পিক, মোৰ সতে তেওঁক পৰিচয় কৰাই দিবলৈ নাপাহৰিবা, কাৰণ আজি বহু বছৰেই মই অনাই বনাই ঘূৰি আছোঁ এজন নিপুণ চিকাৰীৰ সন্ধানত। ধন্যবাদ।